টি-20 বিশ্বকাপৰ খেলত অষ্ট্ৰেলিয়া আয়াৰলেণ্ডক 42 ৰানত পৰাস্ত কৰে। গাভাত খেল এই মেচখনত আয়াৰলেণ্ডৰ ওচৰত জয়লাভ কৰি অষ্ট্ৰেলিয়াই 20 অভাৰত 5 উইকেটত 179 ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে লংকান টাকাৰৰ যুঁজাৰু অৰ্ধশতকৰ ইনিংছত অসাৰ হৈ পৰে আৰু আয়াৰলেণ্ডৰ দলটোৱে 18.1 অভাৰত মাত্ৰ 137 কৰিবলৈ সক্ষম হয়। 180 ৰানৰ লক্ষ্য খেদি আয়াৰলেণ্ডৰ দলটোৱে পাৱাৰ প্লেত নিজেই 5টা উইকেট হেৰুৱাই পেলায়। দুজন বেটছমেন একাউণ্টটো খুলিব নোৱাৰিলে আৰু ডাবল ফিগাৰ পাৰ হ'ব নোৱাৰিলে। 10ম অভাৰত আয়াৰলেণ্ডৰ ষষ্ঠদশ আঘাত লাভ কৰে। দলীয় বেটছমেন গ্ৰেট ডেলানিয়ে 10টা বলত 14 ৰান সংগ্ৰহ কৰি আউট হয়, কিন্তু এটা মূৰত লংকান টাকাৰে দলটো জয় কৰিবলৈ ধৰিলে আৰু শেষলৈ অপৰাজিত হৈ থাকিলে। তেওঁ 48টা বলত অপৰাজিত 71 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়া দলটোৱে ডেভিড ৱাৰ্ণাৰৰ ওপৰত 8 ৰান সংগ্ৰহ কৰি প্ৰথমটো আঘাত পাইছিল। তেওঁ 3 ৰান সংগ্ৰহ কৰি মেকাৰ্থিৰ বলি হৈছিল। বিশ্বকাপৰ ৱাৰ্ণাৰৰ পেচ অব্যাহত আছে। অৱশ্যে কেপ্টেইন এৰন ফিঞ্চ এটা মূৰত থাকিল। মাৰ্চৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ফিঞ্চে 36টা বলত 52 ৰান সংযোগ কৰে। 22টা বলত 28 ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল মিচেল মাৰ্ছে। গ্লেন মেক্সৱেল 9টা বলত 13 ৰান সংগ্ৰহ কৰি আউট হয়। ইয়াৰ পাছত অধিনায়ক মাৰ্কাছ ষ্টেইনৰ সৈতে চতুৰ্থ উইকেটত 36টা বলত 70 ৰান সংযোগ কৰে। ইফালে ফিঞ্চে 44টা বলত 66 ৰান সংগ্ৰহ কৰে আউট হয়। মাৰ্কাছেও 25টা বলত 35 ৰান সংগ্ৰহ কৰি আউট হয়। শেষৰ অভাৰত বেট ডেভিডে 17 ৰান কৰি অষ্ট্ৰেলিয়ালৈ 179 ৰান সংগ্ৰহ কৰে।